নমস্কাৰ বন্ধুসকল, ৰং চেনেলত থকা এখন জনপ্ৰিয় ধাৰাবাহিক চেগুন পাতৰ কুহি ধাৰাবাহিকখনত তুলিৰ চৰিত্ৰত অভিনয় কৰা তুলিৰ ৰিয়েল লাইফৰ বিষয়ে কিছু কথা জানো আহক। তেখেত কোন হয়, তেখেতৰ ঘৰ ক'ত, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান। তুলিৰ আচল নাম হৈছে আৰুচি বৰুৱা। তেখেতৰ ঘৰ গুৱাহাটীৰ নুনমাটিত। তেখেতৰ জন্ম 29 ফেব্ৰুৱাৰী। আৰুচিৰ পৰিয়ালত মাক দেউতাকৰ লগতে এটা ভায়েক আছে। আৰুচিৰ যদি শিক্ষাগত অৰ্হতাৰ বিষয়ে কওঁ, তেনেহ'লে তেওঁ HS কমপ্লিট কৰিছে ৰঙিয়াৰ পৰা আৰু তাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা M.Com কমপ্লিট কৰিছে। তুলি অৰ্থাৎ আৰুচি বৰুৱাৰ হবি হৈছে এক্টিং আৰু ডেন্সিং, আৰু তেওঁ খুব ধুনীয়া গানো গায়। অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক অঞ্জলি। তেখেতে বহুকেইটা মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। শ্ৰী বৰুৱাৰ ৰিলেশ্যনশ্বিপৰ কথা যদি কওঁ, তেখেত বৰ্তমান ছিংগল। আপোনালোকৰ বাৰু কোনে কোনে অঞ্জলি ধাৰাবাহিকখনত আৰুচিৰ অভিনয় চাইছিলে, মোক এটা কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ বাৰু কোনে কোনে চেগুন পাতৰ কুহি ধাৰাবাহিকখন চাই ভাল পায়, আৰু লগতে আৰুচি অৰ্থাৎ তুলিৰ অভিনয় চাই কেনেকুৱা পাইছে, মোক এটা কমেণ্ট কৰি জনাবচোন। আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ লগতে অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল লাইফটোৰ কথা জানি থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।